আৰু ভাত খামাজি কি হেৰি কালি ৰাতি যি মাছ মাৰি আনিছিলোঁ শিঙি মাগুৰ কৱৈ গৰৈ কুচিয়া তো সেই মাছেদি আজিকালি নিজে মাৰা মাছ এনেকৈ খাই পোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম আৰু মায়ে এই যি ভাজা মাছ দিছে আৰু এই ভাত আৰু এইটো হৈছে কুচিয়া মাছ তাকো ভেদাইলতা দিব অলপ টাইম ৰখিব দিছে আৰু তাৰে পিছত দিব এতিয়া অলপ টাইম ৰখি দিওঁ গেছটো কিবাকৈ লৈ যাব লাগিব নহ'লে আমি তাই খৰিত ভাত বনাব লাগিব গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ তো আজি হৈছে হনুমান জয়ন্তী তো হনুমান জয়ন্তীটো পালন কৰে মানুহে আমাৰ মানে হিন্দু ধৰ্মত তো হনুমানৰ মানে আজি দিনটোত জন্ম হোৱা বুলি বহুতে কয় তো সেইটো কাৰণে হনুমান জয়ন্তী পালন কৰে আৰু মই আহিছোঁ আজি বৰ্তমান চেঁচাত আছোঁ মানে কি হ'ল মই বাহিৰে বাইদেউহঁতৰ ঘৰলৈ আহিছিলোঁ সেইটো কাৰণে ইয়াৰ পৰা মানে মন্দিৰলৈকে যাম আৰু মোৰ লগত কোনে যায় আপোনালোকক দেখুৱাম আমাৰ চেঁচাত মানে বহুত ডাঙৰকৈ মানে পালন কৰে তো মই দেখুৱাই আছোঁ কেনেকুৱা হয় আপোনালোকক আৰু যোৱাকালিৰ ভিডিঅ'টো আপোনালোকে মাছৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক এবাৰ নিশ্চয় কমেণ্ট কৰি জনাব আৰু নেক্সট পাৰ্টটো আপোনালোক মই দেখুৱাই আছোঁ তাত কিমান মাছ পাইছোঁ মিনিমাম 8ডালমান কুচা পাইছোঁ গোটেইখিনি আপোনালোকে চাব পাৰিব নেক্সট পাৰ্টটোত সেইটো মই অতি সোনকালে দি দিম আপোনালোকক আৰু আজি মই এতিয়া গৈ আছোঁ দমদমালৈ আৰু এইটো লৈছোঁ গোলাপ এইটো দিম আঞ্জনী তো মই দেখুৱাই আছোঁ আপোনালোকক তাই গৈছে বৰ্তমান কলেজত আৰু আমাৰ বাইদেউহঁতৰ মানে ঘৰ বনাই আছে নতুনকৈ তো এই ঘৰ বাইদেউহঁতৰ এইটো হৈছে আমাৰ বাইদেউহঁতৰ ঘৰ হৈছে মোৰ চেঁচাত এতিয়া মই যাওঁ আৰু ভিডিঅ'টো গোটেই শেষলৈকে চাব আপোনালোকে লগ পাম মন্দিৰত গৈ পিনে গাইজ আমি আহি পাইছোঁ হনুমান মন্দিৰত তো এই কিমান মানুহ গাইছে হনুমান মন্দিৰত বাপৰে বাপ এই খবৰ পাই গাইছে লাইন পাতিব লাগিব এইটো হৈছে আমাৰ চেঁচাত থকা হনুমান মন্দিৰ আজি হনুমান জয়ন্তী বুলি এইবিলাক মানুহ তাতে এতিয়া বৰ্তমান চাকি ধূপ কিনিব আৰু এইটো হৈছে পাগেলিটো আজালি গোলাপ এটা লৈছিলোঁ তাক গেলি গোলাপ দিলোঁ গাইজ লৈ ল'লোঁ ফল ধূপ চাতি এনে কিনি লৈছি দেখি যায় তো এইটো এটা এইটো হৈছে বৰ্তমান আজি চেঁচাৰ পৰিৱেশ চেঁচা এইখিনি কি বুলি কয় ছাত্ৰশালী এইজনী জিমি লৈছে চাটি ধূপ ছাত্ৰশালীত গাইছে আজি যামেই যাম বৌদ্ধ যাম এইটো হৈছে হনুমান মন্দিৰ আমি চাগে গাইছে লাইন পাতিব লাগিব এই হনুমান মন্দিৰটো দমদমা ছাইডৰ পৰা আহিলে লেফ্ট ছাইডে পাই যাব আৰু আমাৰ এই হনুমান মন্দিৰটোত মানে আগতে যি পুৰণি মন্দিৰটো আছিলে সেইটো ছাইডত এতিয়া নতুনকৈ বনাইছে বাৰু আগতে ইয়াতে ছাতি ধূপ দিয়া গৈছিলে বাকী এতিয়া ভিতৰৰ পিনে নতুনকৈ বনাইছে আপোনালোকক দেখুৱাই দিম এই ৰাস্তাৰ পৰিৱেশ আজি হনুমান জয়ন্তী উপলক্ষে বহুতখিনিয়ে মানুহ হৈছে ইয়াতে আজি আৰু ৰাতিলৈকে আছে আমাৰ মানে নাগাৰ নাম পৰিৱেশখন তো তাত আছে আমাৰ নিকামণি হলই আপোনালোক সকলোৱে আহিব বহুতখিনিয়ে মানে মানুহ হৈছে ইয়াতে মই লাইনত মানে লাগি গ'লোঁ মানুহ যিহেতু ইমানখিনি হৈ আছে তাৰপিছত ইয়াতে মানে গৈছে চাকি দিবলৈকে মই আৰু লাইন পাতিছোঁ আৰু এতিয়া লাইন নাপাতিলে ভিতৰলৈ মানে ডাইৰেক্ট যাব দিয়া নাই মানে ছাইডত চাকি দিয়া জেগাখিনি আছে আৰু যিটো বহুতখিনি সজাইছে ভালে লাগিছে টিকেটটো কিন্তু যি নহওক মানে আজিলৈকে মই কোনোদিনা আহি পোৱা নাছিলোঁ হনুমান মন্দিৰত তো এই চাইডে মানে চাকি দিয়াকৈ এটা এক্সট্ৰাকৈ ৰাখি দিছে আৰু যোনে আহে ইয়াত চাকি দিব পাৰিব বহুতখিনিয়ে মানুহ হৈছে আৰু এতিয়া বৰ্তমান লাইন বহুত ৰাস্তাৰ পৰা লগা সিহঁত তাৰমানে কলেজৰ পৰা বাহিৰে আহিছে জিমি আৰু তাই গৈছিলোঁ বাইদেউহঁতৰ ঘৰত জিমি আৰু এতিয়া দিলে আৰু ইয়াতে বহুত গৰম গাইছে গৰম মাছ খাইছে পাগেলিটো গৰম মানে গোটেই একদম কি হ'ব উপায় নাই বাকী ইয়াতে চাকি দিব পাৰিব আপোনালোকে মানে জেগাটো অকণমান ঠেক হৈছে যিহেতু মন্দিৰটো ডাঙৰকৈ বনাইছেতো সেইটো কাৰণে বাকী মানুহবিলাকে নিজৰে লাইন পাতি গৈছে সেৱা কৰাৰ কাৰণে লাইন পাতি আগবাঢ়ি গৈ আছোঁ
ভিতৰত সোমাই গ'ল লাইনত আৰু ভিতৰত মানে আগৰখিনি প্ৰসাদ দি আছে চাইডত বাকী মানুহ আছে লেফ্ট চাইডত আকৌ কমিটিও আছে প্ৰথমটো হৈছে আমাৰ সদায় মন্দিৰ মানে সদায়ৰ মানে মূৰ্তি আছে ইয়াতে মই আগতে আহিছিলোঁ কিন্তু এতিয়া বহুত দিন অহা নাছিলোঁ মাজতে এতিয়া এইটো নতুনকৈ বনাইছিলে বাকী এতিয়া মাহঁতো আহিছে মাহঁতৰ লগত আৰু এইটো হৈছে আমাৰ সদায় মন্দিৰটোত মানে বহুত দিন যিহেতু অহা নাছিলোঁ মই দেখাই নাছিলোঁ এতিয়া আকৌ লাইনত আহি পালোঁ মানে আগবাঢ়ি ইমান গৰম পাইছোঁ ইমান গৰমত উপায় নাই আহিবই লাগিব আৰু যিহেতু আজি ভগৱানৰ জন্মদিন গতিকে হনুমান জয়ন্তী পালন কৰে যিহেতু মানুহসকলে আৰু ভক্তবান ৰাইজ আহিছে আৰু তেওঁলোকক ভগৱানৰ আশীৰ্বাদ জনাইছে এইটোৱে হৈছে আমাৰ হনুমান মন্দিৰটো এইটো আমি শুনামতেদি বহুত পুৰণি হয় মানে আগৰ মন্দিৰটোত আছিলে পুৰণি মন্দিৰটোৰ পৰা যোনে আহিব নাই ইয়াতে আহিব এইবাৰ হয়তো অহা নাই নেক্সট ইয়াৰ আহিব এতিয়া প্ৰসাদ দি আছোঁ মোৰ লগৰে আছে বহুত কেইজনী কেৱল চিনাকিও থাকিলে অলপ লাজো লাগে সৰুকৈ মানে মন্দিৰত আহিছোঁ যিহেতু আৰু এতিয়া যাব চাওঁ আৰু কি আছে আমাৰ মৎস্যচাত মন্দিৰত কি দিছে আহিছে পিছফালৰ মানে আয়োজন চলি আছে আমাৰ মানে আয়োজন মানে কি হয় খিচাৰি খুৱাইছে বুলি কৈছে কিছু হয়নে ফাইনেলি খাব আহিছোঁ লাড্ডু পিছফালে মন্দিৰৰ পিছফালে দিছে চাহ আৰু জনে আই গম হয়তো নাপাব পাৰে সৰু জেগা আহিলিও নাই গাইজ ভাতৰ কাৰণে আয়োজন চলি আছে তো খুৰীহঁতে এইবিলাক ফুটি আছে বাকী চব্জিৰ কাৰণে খুজি শুনিলোঁ বাকী যোনে অহা নাই আহিব বাৰু ইয়াতে আহি পোৱা নাই আমি এতিয়া যাব পাৰোঁ বহুত গৰম দি আছে যিহেতু আৰু এয়া হৈছে মানে সন্মুখতে পায়সো দি আছিলে কিন্তু পায়স খাই বহুত ভাল পাওঁ যিহেতু অকণমান লৈ লওঁ পায়স বাৰু মানে ভাল পাওঁ যিহেতু এইটো মানে মোৰ তেওঁ মানে খাই ভাল পায় খাই মানে ইমান এটা ভাল নাপায় কিন্তু পায়সৰ লগত বহুত স্মৃতি জড়িত আছে ফাইনেলি ওলাই আহিলোঁ পায়স বাতিটো লৈ পেলাই খামেছি জালি খামেছি বেয়া গৰম এবাৰ ঘৰলৈ গৈ আছোঁ মানে হনুমান জয়ন্তী তাতে মন্দিৰত বাপৰে বাপ গাই মানুহৰ যিমানে ভিৰ এইবাৰ মোৰ ফাৰ্ষ্ট টাইম হনুমান জয়ন্তী মই আজিলৈকে কোনোদিনে হনুমান জয়ন্তীত মানে হনুমান মন্দিৰত গৈ পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম যিহেতু বহুতখিনিয়ে ভাল লাগিছে ইমান মানুহ বাপৰে বাপ গাই এইবাৰ যাম আকৌ বৰ্তমান টাইমত সকলোতকৈ প্ৰব্লেম হৈ থকা মানে দামী বস্তুটো আনিবা সেইটো হৈছে গেছ চিলিণ্ডাৰটো তো তাতে কি প্ৰব্লেম ফেচ কৰোঁ আপোনালোকক মই গোটেইখিনি দেখুৱাম মানুহ গেছ চিলিণ্ডাৰ আনবা এতিয়া বহুত দেৰি হ'ল 1 বাজি তথাপিতো পাওঁনে নাপাওঁ তো যাব লাগিব মানে ঘৰত শেষ হ'ব আছে সেইটো কাৰণে যাব লাগিব তো লগ পাম দেখাম আপোনালোকক কি প্ৰব্লেম আছে চাই থাকিব গোটেই ভিডিঅ'টো গাইজ আহি পালোঁ ঘৰ তো মস্ত গৰম লাগছি বাপৰে বাপ তাতে ইমান গৰম কি ক'ম আৰু এতিয়া ভাত খাওঁ ৰাতিপুৱাৰ পৰা আকৌ খোৱা নাছিলোঁ তো মন্দিৰত যাম বুলি ভাবি পিনে আৰু ভাত খাম আজি কি হেৰি কালি ৰাতি যি মাছ মাৰি আনিছিলোঁ শিঙি মাগুৰ কাৱৈ গৰৈ কুচিয়া তো সেই মাছেদি আজিকালি নিজে মাৰা মাছ এনেকৈ খাই পোৱা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম আৰু মায়ে এই যি ভাজা মাছ দিছে আৰু এই ভাত আৰু এইটো হৈছে কুচিয়া মাছ আকৌ ভেদাইলতা দি বনছি কেনেকুৱা বনছি মই অলপমান টেষ্ট কৰি চাওঁ এইবিলাক মোক কৈ আছোঁ গাইজ এইটো সোৱাদটো কিন্তু বেলেগ বাপৰে বাপ আমাৰ ভেদাইলতাৰ আঞ্জা মই কিন্তু ইমান এটা ভাল নাপাওঁ তথাপিতো কিন্তু সোৱাদ মানে খাওঁ মজা লাগছে আৰু গাইজ কি ক'ম আৰু কুচিয়াকেইটা কিন্তু মস্ত ডাঙৰ ডাঙৰ আছিল কুচিয়াকেইটা বাকী সিহঁতেও হেৰি কৰিছে কিন্তু ভাল মাছে পাইছোঁ আজিকালি আৰু নেক্সট এবাৰ কোনোবা দিনা আৰু হয়তো যাম আপোনালোকক আৰু দেখাম আৰু নেক্সট পাৰ্টটো আপোনালোকে চাব ইমান যিগিলা মাছ গোটাখিনি পাইছোঁ আমি কিমান মাছ পাইছোঁ গোটাখিনি দেখা পাব পাৰ্টটোত এই প্ৰথম পাৰ্টটো আজি চাই লওক তো নেক্সট পাৰ্টটো মই দেখুৱাম আপোনালোকক আৰু এতিয়া মই যাম চাগে চিলিণ্ডাৰ আনবা
হয়তো চিলিণ্ডাৰ পাওঁ নাপাওঁ সেইটো পিছৰ কথা। আহি পেলাই আৰু এটা কাম আছে, মই তালৈও যাব পাৰোঁ আপোনালোকক, মই যদি যাওঁ দেখুৱাম নিশ্চয়। আহি পালোঁ গেছ এজেঞ্চি দাদা। এতিয়া বৰ্তমান বোলে চাহ ভাত নাই, চব মানুহবিলাক ৰখি আছে এইগিলা। গাড়ী আহিছে কিন্তু গেছ আছে, কিন্তু চাহ ভাত নাই বোলে এতিয়া বৰ্তমান। অলপ টাইম ৰখিব দিছে, তাৰে পিছত দিব। এতিয়া অলপ টাইম ৰখি দিওঁ, গেছটো কিবাকৈ লৈ যাব লাগিব, নহ'লে আমি তাই খৰিত ভাত বনাব লাগিব। গাইজ ফাইনেলি আহি পালোঁ ঘৰ। তো মোক গাত ধুই ল'লোঁ। আজি বহুত কষ্ট কৰিলোঁ, মানে কি হ'ল চিলিণ্ডাৰৰ কাৰণে মানুহে এনেই কৈ আছিল বহুতে যে চিলিণ্ডাৰ নাপায়, কিন্তু নাপায় বুলি নকওঁ, পালোঁ দেখোন আমি। বেছি টাইম লাগাই নাই আমাৰো, মানে মিনিমাম 8 ঘণ্টামান লাগিছে। 8 ঘণ্টামানৰ ভিতৰত আমি চিলিণ্ডাৰ পায়ে গ'লোঁ। তো হনুমান জয়ন্তীত মন্দিৰত গৈ পিনে বহুতখিনিয়ে ভাল লাগিল, আৰু চিলিণ্ডাৰ আনিলোঁ যিহেতু এতিয়া আমি আৰু টেনশ্যন নাই দুদিনমান। বাকী মোৰ ব্লগটো আজি ইমানখিনিয়ে। তো লগ পাম নেক্সট ভিডিঅ'ত। মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায় তো প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু মানে কি হ'ল মাজতে দুদিনমান মোৰ অকণমান প্ৰব্লেম হৈছিলে, তো সেইটো মানে বেয়া নাপাব। তো এতিয়াৰ পৰা নেক্সট পাৰিলে ইমানখিনি পাৰোঁ ইমানখিনি ভিডিঅ' দি থাকিম। তো বাই বাই গাইজ, লগ পাম নেক্সট ভিডিঅ'ত।